নমস্কাৰ লেংডন বাতৰি সমূহ ৰাইজলৈ স্বাগতম জনাইছোঁ মই নিতুল বৰগোহাঁই লেংডন বাতৰি এটি নতুন অনুষ্ঠান চিন্তা আমি চিন্তা মঞ্চলৈ আমন্ত্ৰণ কৰিছিলোঁ পাণবজাৰ জেএছ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী চিনুমণি দাস হাজৰিকা নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ হয় লেখক ডক্টৰ কুল কমল সেনাপতি ডাঙৰীয়া আপোনাকো চিন্তা মঞ্চলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় প্ৰথমতে মই বাইদেউ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ আজি বিষয়বস্তু হৈছে আমাৰ গ্ৰন্থ বিষয়ত আমি আলোচনা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ পাণবজাৰত আপোনালোকৰ বিপণী আছে আমি দেখিছোঁ এটা সময়ত পাণবজাৰত আমি দেখোঁ সমাগম আছিল নতুন প্ৰজন্মই তাত ভিৰ কৰিছিল বহু দূৰ দূৰণিৰ পৰা পাণবজাৰ বুলি ক'লে গ্ৰন্থ কিনিবলৈ তাত গৈছিল বৰ্তমান সময়ত পাণবজাৰ পৰিৱেশটো কেনে আপোনালোকেতো তাত বিপণী দি আছে বিক্ৰী বাৰ্তা কেনেধৰণৰ পৰিৱেশ কিতাপ বিক্ৰী কেনেধৰণৰ হয় এইটো আপুনি বৰ সুন্দৰ প্ৰশ্ন কৰিলে মোক আমি যদি আজি 80-90 দশকৰ আগলৈ ঘূৰি যাওঁ তেতিয়া পাণবজাৰ বুলি ক'লে এটা বেলেগ কিবা এটা মাদকতা আছিলে সেই সময়ত কিতাপ কিনাক লৈ ইমানেই ভিৰ ভাৰ আছিলে মানে মানুহে গৈ ঘণ্টা জুই ৰৈ থাকিব লগা হৈছে এখন বিপণীত মানে কিতাপ কিনিবৰ কাৰণে আৰু তেতিয়া সেই সময় ছাত্ৰ ছাত্ৰীসকলে হওক বা অভিভাৱকসকলে হওক তেওঁলোকৰ কিতাপৰ প্ৰতি যিটো ধাউতি আছিলে কিন্তু ক্ৰমান্বয়ে সেই বস্তুটো আমি দেখিবলৈ নোপোৱা হৈ আহিছোঁ এতিয়া আপুনি যদি যায় পাণবজাৰ দেখিব আপুনি উধৰ পৰা মুধলৈ দৌৰি ফুৰিব পাৰিব গ্ৰন্থ বিপণীবোৰ খালী হৈ বহি আছে এই সকলোবোৰ পৰিৱেশৰ কাৰণেই হৈছে নে কি কাৰণ নাজানো কিন্তু আমাৰ ব্যক্তিগত ধাৰণা এই মোবাইল আহিবৰ পৰাই এই পৰিৱেশটো একেবাৰে নোহোৱা হৈ আহিছে এতিয়া আপোনালোকৰ বিক্ৰী বাৰ্তা কেনেকুৱা বিক্ৰী বাৰ্তা বুলি ক'লে এতিয়া একেবাৰে সেমেকা ভাল নহয় আগৰ তুলনাত মানে বিক্ৰী নাই বুলি ক'লেও বেয়া নহয় তথাপিও এচাম মানুহৰ কাৰণে আমাৰ এই ব্যৱসায়টো জীয়াই আছে বুলি ক'ব লাগিব কাৰণ যিখিনি মানুহ পঢ়া শুনাক লৈ জড়িত বা যিয়ে লেখা মেলা কৰে তেওঁলোকৰ কাৰণে আজি এই গ্ৰন্থ বিপণীবিলাক জীয়াই আছে বুলি ক'ব লাগিব যদি বিক্ৰী নহয় তেতিয়াহ'লে দোকানখন বিপণীখন কেনেকৈ চলায় আপোনালোকে হয় এইটো বৰ সুন্দৰ প্ৰশ্ন বৰ্তমান যিটো চলি আছে যিটো পৰিৱেশ আমিতো উজনিৰ পৰা নামনিলে প্ৰত্যেকখন জিলাতেই যাওঁ গ্ৰন্থমেলাৰ মানে সময়ত তেতিয়া আমি এনে কিছুমান জিলাত গৈ সোমাওঁগৈ তাৰ পৰিৱেশটো সঁচাই ভাল লাগে ভাল লাগে বুলি মই এইটো কাৰণেই ক'লোঁ যেতিয়া সেই গ্ৰন্থমেলাখন চলি থাকে চলি থকাৰ অৱস্থাত কোনো মানুহো নথকাত আমাৰ তেতিয়া অৱস্থা খুব বেয়া হয় কাৰণ এখন বিপণীত লৈ তাত কিতাপ ভৰাই আকৌ আমি তেনেকৈ কৰ্মচাৰীও ৰাখিব লগা হয় এই সকলোখিনি সেই তাৰ কিতাপ বিক্ৰা পইচাৰে আমি চলাবলগীয়া হয় কিন্তু যেতিয়া তাত মানুহৰ হেমাগাম নাথাকে কিতাপ বিক্ৰী নহয় তেতিয়া আমাক সেই কমিটিখনৰ সদস্যসকলে এখন আলোচনা হয় তেওঁলোকে আমাক কিছু পইচা ৰেহাই দিয়ে সেইটো মানে তেওঁলোকে দিয়ে কিন্তু প্ৰত্যেক জেগাত পাওঁ বুলি আমি ক'ব নোৱাৰোঁ মানে সেইটো কিছু জেগাত এইবাৰ আমাৰ হৈছিলে গোলাঘাটত তাত আমাৰ সেই একেটা পৰিৱেশে শেষত আমাক তেওঁলোকক আয়োজক কমিটিয়ে আমাক কিছু পইচা ৰেহাই দিয়াত আমি অকণমান সকাহ পাইছিলোঁ নহ'লে আমাৰ খুব অসুবিধাৰ সন্মুখীন হ'ব লগা হয় নিশ্চয় আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি এজন লেখক চিন্তাশীল ব্যক্তি আপুনি এজন লেখক হিচাপে কি ভাবে আজি আপুনি যিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে পাঠকৰ মাজলৈ আপুনি সঁহাৰি পায়নে প্ৰথম কথা হ'ল ক'বলৈ গ'লে এজন লেখক হিচাপে মই সঁহাৰি পাইছোঁ এতিয়ালৈকে কাৰণ মই মোৰ লেখকৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ অনুবাদকৰ জৰিয়তে কাৰণ সঁহাৰি পাইছোঁ মানে এইটো কথা মোৰ কথাটো অকণমান মই বেলেগ প্ৰসংগটো এইটো কাৰণে যিহেতু মই প্ৰথম কিতাপখন লৈছিলোঁ ইকিগাই বুলি যিখন অলৰেডি এষ্টাব্লিছ বুক মানে পৃথিৱীত বহু মিলিয়ন কপি অলৰেডি মানে বিক্ৰী হৈছিলে যিখন ইংৰাজী কিতাপ 2018 চনত সেইখন আপোনাৰ প্ৰথম স্পেনিছ ভাষাত ওলাইছিলে তাৰপিছতে সেইখন ইংৰাজীলৈ 2020 চনত অনুবাদ হৈছিলে আৰু তাৰ এমাহৰ ভিতৰতে কিমান মিলিয়ন কপি বিক্ৰী হৈ গৈছিলে গতিকে সেই ক্ষেত্ৰত মই যেতিয়া কিতাপখন পঢ়ি পেলাই মই কিতাপখনৰ প্ৰতি খুব বিশেষ ৰাপ হৈ পেলাই মই ভাবিলোঁ যে অসমীয়া মানুহে এই গ্ৰন্থখন পঢ়া উচিত কিন্তু তেতিয়ালৈকে মই মানে এজন লেখক হিচাপে বা প্ৰকাশকৰ যিটো এটাচমেণ্ট বা কেনেকৈ ব্যৱসায়িক ক্ষেত্ৰত কিতাপখন যাব সেই কথাটোৰ প্ৰতি মোৰ বিশেষ আইডিয়া নাছিলে সেইকাৰণে মই প্ৰথমে যেতিয়া মানে মই অকণমান বেকগ্ৰাউণ্ডটো কৈ লৈছোঁ গতিকে যেতিয়া মই সেইখন প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাত মই আগবাঢ়ি গ'লোঁ তেতিয়া সেই অৰিজিনেল যিকেইজন লেখক আছিলে তেওঁলোকৰ লগত মই কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ লগে লগে এইটো কপিৰাইট প্ৰচেছৰ কথা আহিলে তাৰমানে সেইখন খুব এষ্টাব্লিছ বুক যিহেতু গতিকে গোটেই কপিৰাইট প্ৰচেছটো আকৌ প্ৰকাশকে ল'ব লাগিব কোনো ৰাইটাৰক তেওঁলোকে কপিৰাইট নিদিয়ে তেতিয়া মই পাণবজাৰৰ দুই এজন মই চিনাকি আছিলে এতিয়া বাৰু মই নাম নকওঁ দুই এজনৰ লগত মই তেতিয়া কণ্টেক্ট কৰিলোঁ যে এনেকৈ খুব ভাল কিতাপ এখন আছে যিখন নাম ইকিগাই
কিন্তু এটা দুখৰ কথা, মই সেই কথাটো অলপ পিছত ক'ম, যে ইকিগাই কিতাপখন অলৰেডি আমাৰ ইতিমধ্যে ভাৰতবৰ্ষত, মই 2021 চনত কিতাপখন পঢ়িছিলোঁ, 20 চনত সেইখন এমেজনত বেষ্ট চেলাৰ বুক হৈ আছিলে ইংৰাজী কিতাপখন ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ পপুলেশ্যনটো বেছি, সেইটো এটা কথা। গতিকে কিন্তু আমাৰ অসমীয়া প্ৰকাশকসকলে কিতাপখনৰ নাম যদিও শুনিছে, কোনো বিশেষ ইণ্টাৰেষ্ট নাছিলে। তেতিয়া মই 2-এজন ভাল প্ৰতিষ্ঠিত প্ৰকাশকক সুধিলোঁ যে এইখন আপোনালোকে কপিৰাইট যদি আনি দিব পাৰে, মই অলৰেডি আৰম্ভ কৰিছোঁ ট্ৰান্সলেশ্যনৰ কামটো, আপোনালোকে প্ৰকাশ কৰিব পাৰিব আৰু ব্ৰেণ্ডো আছে কিতাপখনৰ, বিক্ৰীও হ'ব। তেওঁলোকে ক'লে যে আমি সেইবিলাকৰ লগত এৱেৰ নহয় ইমান, কিন্তু কপিৰাইট যদি আপুনি নিজে আনি দিব পাৰে আমি পাব্লিছ কৰি দিম। আৰু সেই সময়ত ক'ভিডৰ সময় আছিলে, আৰু এটা কথা, সেই সময়ত ক'ভিডৰ সময় আছিলে কাৰণে পৰিৱেশটো অলপ বৰ্তমানৰ তুলনাত বেলেগ ধৰণৰ আছিলে। তাৰপিছত মই দেখিলোঁ, মই বহুত ইণ্ডিয়াৰ বেলেগ বেলেগ পাব্লিছাৰৰ লগত যোগাযোগ কৰিলোঁ, যোগাযোগ কৰি পেলাই এজন মই পুনেৰ মহাৰাষ্ট্ৰৰ পাব্লিছাৰ পালোঁ। তেখেতসকলে অলৰেডি হিন্দী বুকখন ট্ৰান্সলেশ্যন কৰি গৈছিলে। গতিকে সেইটো কাৰণে সেইটো পটভূমিত মই তাৰপিছত আৰু যোগাযোগ কৰি পেলাই কিবা ধৰণে তেওঁলোকে কনভিন্স হ'ল, অলপ মই 2টামান চেপ্টাৰ বেলেগত চোৱাই মেলি কনভিন্স হ'ল, হোৱাৰ পিছত তেওঁলোকে কপিৰাইট আনি দিলে। অৱশ্যে কপিৰাইটটো এখন এষ্টাব্লিছ বুকৰ কপিৰাইট প্ৰচেছটো অলপ দীঘলীয়া আৰু কষ্টলি হয়। গতিকে তেওঁলোকে আনিলে আৰু কিতাপখন মই পাব্লিছ কৰিলোঁ। পাব্লিছ কৰাৰ পিছত মই বহুত মানে প্ৰথম বছৰ সিমান হেৰি হোৱা নাছিলে, কিন্তু পিছৰ বছৰ যথেষ্ট বিপুল সংখ্যক হাজাৰ হাজাৰ কিতাপ বিক্ৰী হ'ল। গতিকে তেনেকৈ মোৰ লেখকৰ যাত্ৰাটো আৰম্ভ হ'ল। তাৰ পিছৰ প্ৰচেছবিলাক মই তেনেকৈ গ'লোঁ। কিন্তু এটা কথা দেখিছোঁ, তাৰপিছত যেতিয়া পাণবজাৰত কিতাপখন যেতিয়া ওলাই গ'ল, বা আজিকালিতো ফেচবুক বা ছ'চিয়েল মিডিয়াত আহি যায় বস্তুবিলাক, ওলাই যোৱাৰ লগে লগে পাণবজাৰৰ পৰা মোক কেইবাটাও পাব্লিছাৰে ফোন কৰিলে যে আমাক কিতাপখন লাগে বিক্ৰী কৰিব কাৰণে। তেতিয়া মই যোগাযোগ কৰাই পেলাই কিতাপখনৰ বিক্ৰীৰ ব্যৱস্থা কৰি দিলোঁ। কিন্তু তেনেকৈ মই সহায়টো পালোঁ, তেনেকৈ মই ৰয়েলটিও পালোঁ, তেনেকুৱা কিছুমান কথা মই পালোঁ। কিন্তু সেই যিটো অসুবিধা এজন লেখক হিচাপে যিটো মানে ৰয়েলটি পোৱা বা প্ৰকাশক, সেইটো এতিয়ালৈকে মই বৰ্তমান পোৱা নাই অসুবিধা। কিন্তু সেইখিনি যেন অসুবিধা যথেষ্টখিনি লেখক আৰু প্ৰকাশকৰো আছে, সেই কথাখিনি মই কিন্তু বুজি পাই আছোঁ। কাৰণ মই বেলেগ বেলেগ প্ৰকাশন গোষ্ঠীৰ পৰা মই বেলেগ বেলেগ ধৰণৰ কিতাপ পাব্লিছ কৰিছোঁ। এতিয়ালৈকে 5খনমান কিতাপ পাব্লিছ কৰিছোঁ আজি 2 বছৰৰ ভিতৰত। গতিকে সেই কথাখিনি মই কিন্তু বুজি পাইছোঁ, কাৰণ মই এই বনলতা বা এনেকৈ প্ৰতিষ্ঠিত স্বত্বাধিকাৰীসকলৰ লগতো কথা পাতিছোঁ যে কেনেকৈ ব্যৱসায়টো, কিন্তু বাইদেৱে যিখিনি কথা কৈছে সেইখিনি হয়। প্ৰকৃততে পাঠকৰ ৰুচিবোধটো সম্পূৰ্ণৰূপে বেলেগ হৈ গৈছে, আৰু ৰুচিবোধটো সম্পূৰ্ণৰূপে বেলেগ হৈ যোৱাৰ কাৰণে আমি প্ৰকাশক অকল লেখকসকলে বিভিন্ন দৃষ্টিভংগীৰে কিতাপৰ মানে যিবিলাক চিন্তা ভাৱনা সেইবিলাক চিন্তা কৰিলে নহয়, প্ৰকাশকসকলেও সেই বুদ্ধিগতভাৱে মানে বৌদ্ধিকভাৱে তেওঁলোকে চিন্তা কৰিব লাগে যে কোনবিলাক পাঠকৰ ৰুচিবোধটো কেনেকুৱা। কাৰণ বিগত 150 বছৰৰ ওপৰকাল গল্প উপন্যাস এইবিলাকতে এটা যুগ গ'ল গোটেই পৃথিৱীতে। এতিয়া পৰিৱৰ্তন হৈছে, চেঞ্জ ইজ দেয়াৰ। গতিকে সেই পৰিৱৰ্তনৰ সৈতে আমি খাপ খাব লাগিব। অকল গল্প উপন্যাস এইবিলাকৰ বেছিছে মানে আৱেগিকভাৱে আমি পাঠক সৃষ্টি কৰাৰ যিটো আমাৰ প্ৰক্ৰিয়া যিটো চলি আছে সেইটো নহয়। এতিয়া বিভিন্ন আমাৰ ভাৰতবৰ্ষতে বিভিন্ন ৰাষ্ট্ৰত, বিশেষকৈ মাৰাঠা, ইভেন কলিকতাতে এই ট্ৰেণ্ডটো চেঞ্জ হৈ গৈছে। সেই কথাটো মই পিছত সুধিলে মই পিছত অনুকিয়াই দিম। গতিকে সেই কথাটো পৰিৱৰ্তন হৈ এনেকুৱা। কিন্তু এতিয়ালৈকে মই যেনেকৈ শ্ল'লি এটা প্ৰচেছত মই লিখি আছোঁ, সেইখিনি মই সেইখিনি মই সঁহাৰি পাইছোঁ। ফাষ্ট হোৱা নাই, কিন্তু এটা গতিত গৈ আছে। আপুনি যিখিনি ত্যাগ স্বীকাৰ কৰিছে তাৰ সহায়ে আপুনি মূল্যটো বিনিময়টো পাইছে। মই পাইছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। বহু লেখকে কয় যে প্ৰকাশকৰ ওচৰত যেতিয়া গ্ৰন্থখন আমাৰ পাঠকলৈ এৰি দিবলৈ আপোনালোকৰ ওচৰলৈ যায়, যেতিয়া প্ৰিণ্ট কৰিবলগীয়া হয়, আপোনালোকৰ লগত যিটো চুক্তি হয় সেই চুক্তিমতে ফুলফিল নকৰে শেষ মুহূৰ্তলৈ। আমি এনেকুৱাও দেখিছোঁ, যদি আপুনি 2000 কপি আপোনাৰ লগত চুক্তি হ'ল লেখকৰ লগত, পিছত আপোনাৰ সেই 2000 মূল্যটো তেওঁলোকে তাতে লৈ ল'লে যে আমি 2000 কিতাপ প্ৰিণ্ট কৰিবলৈ দিছোঁ, তেখেতলোকে 2000 কপি আমাক নিদি 1500 কপি কিতাপ দিছে, 500 কপি বোলে তেখেতলোকৰ কিবা ব্যৱস্থাৰ কাৰণে ৰাখিব, আমাৰ পৰা পইচাটো কাটিছে। সেইটো কেনেকুৱা ব্যৱস্থা আপোনালোকৰ? নহয়, কথা ইয়াত কেইবাটাও আছে। আচলতে হৈছে কি, যেতিয়া এজন লেখক বা এগৰাকী লেখিকা আহে আমাৰ ওচৰলৈ, প্ৰকাশক যেতিয়া আহে কিতাপ এখন প্ৰিণ্ট কৰাবৰ কাৰণে, নতুন কিতাপ ছাপা কৰিবলৈ, প্ৰথম কথা আমি চাওঁ যদি সেই লেখকজন নতুন হয়, তেতিয়া তেওঁৰ ক্ষেত্ৰত আমাৰো কিছুমান চিন্তা কৰিবলগীয়া বিষয় আহি পৰে। বিষয়টো মানে এনেকুৱা যে তেওঁ আমাক এটা কপি আগতীয়াকৈ দিয়ে চাবলৈ, আমাৰ এখন মানে মেনেজিং বডি আছে, আমি চাওঁ, চোৱাৰ পিছত আমি চাওঁ যে কিতাপখন চলিবনে নচলে বজাৰত, প্ৰথম কথা। আৰু যেতিয়া আমি কিতাপখন আমাৰ যেতিয়া মনোপুত নহয়, তেতিয়া আমি লেখকগৰাকীক কওঁ যে মানে অকণমান আমি গা এৰি চলিব বিচাৰোঁ যে আমি কিতাপখনৰ কামটো আমি মানে কৰিবলৈ মানে সাহস কৰিব নোৱাৰোঁ মানে, কাৰণ নচলিলেও এটা সমস্যা আহি পৰিব। তেতিয়া এনেকুৱা হয় লেখকজনৰ মানে ৰুচিটোৰ কাৰণে আমি কিতাপখন কৰিলে বাধ্য হৈ পৰোঁ।
তেতিয়া তেওঁ আমাক ইমান জোৰ জুলুম কৰে যে নহয় আমাক কিতাপখন কৰি দিব লাগিব, তাৰ বিনিময়ত আপুনি আমাক যি লয় তেনেকৈ কয় আমাক মানে দেই, আপোনাক সেইটো মানে যিটো বস্তু চলি আছে এতিয়া ধৰি লওক তেনেকৈ কয়। কিন্তু আমি অনিচ্ছা স্বত্বেও সেই কিতাপখন তেওঁক কৰি দিবলৈ বাধ্য হ'ম, কিন্তু তেওঁৰ ৰুচিৰ মতে, আমাৰ মতে নহয়। আমাৰ ৰুচিটো আমি সেই মূল্যটো মানে এনেকুৱা হয়, আমি লওঁ আৰু দিওঁ বুলি আপোনাৰ এইটোৱে এই কাৰণেই ক'লোঁ, যদি তাৰ বজাৰখন ভাল হয়, ভাল হ'লেতো আমি ৰয়েলটি দিওঁৱেই, আমি লেখকক ৰয়েলটি দিওঁ, নিদিয়া নহয়। কিন্তু সেই তেওঁ লিখা কিতাপখন যাব লাগিব, মানুহৰ মাজত চলিব লাগিব, আৰু সেই কিতাপখনৰ যি মানে বস্তুখিনি মানুহৰ মনটোত আকৰ্ষণ কৰিব পৰা হ'ব লাগিব, মানুহৰ হৃদয় সোমাব পৰা হ'ব লাগিব বস্তুখিনি। আৰু এনেকুৱা আছে আপোনাৰ আজিকালি ৰাইটাৰ বুলি ক'লে বহুত নতুন নতুন ৰাইটাৰ কিছুমান ওলাইছে, তেওঁলোকে অধ্যয়ন পৃষ্ঠ নহয়, একেবাৰে নহয়। আৰু এগৰাকী ৰাইটাৰ হ'বলৈ যোৱাৰ আগত তেওঁ আনে লিখা 10খনমান কিতাপ কমেও পঢ়িব লাগিব, আৰু সেই বস্তুখিনি পঢ়াৰ পিছত তেওঁ যিটো মনোভাৱেৰে নিজৰ গ্ৰন্থখন উলিয়াব চেষ্টা কৰে, সেই বস্তুটো প্ৰাণ ঢালি লিখিব পাৰিব লাগিব, আৰু তেতিয়াহে আপুনি বজাৰত মেলিব পাৰিব, আৰু পাঠকে বস্তুখিনি কিতাপখন আপোনাক আদৰি ল'ব। তেতিয়া আপোনাৰ এনেকুৱা হ'ব, আমি ধৰি লওক তেওঁ কৈছে যে মোক 500 কৰি দিব, ছাপা কৰি দিব, ঠিক কিতাপখন খুব চলি গৈছে, তেতিয়া আপোনাৰ এনেকুৱা হৈছে এমাহতো 5খন কিতাপ শেষ হৈ যাব পাৰে। তাৰপিছত আপুনি ছেকেণ্ড এডিশ্যন উলিয়ালে ধৰি লওক, সেই গোটেই বস্তুটো নিৰ্ভৰ কৰিব সেই লেখকজনে গৰাকীয়ে কিতাপখনত কেনেকৈ বস্তুখিনি উপস্থাপন কৰিছে, লিখিছে। মই বুজিছোঁ, আমি দৰ্শকলৈ এইটোৱে প্ৰশ্ন আপোনাক কৰিছোঁ যে 2000 কপি লেখকজনে উলিয়ালে, 1500 কপি প্ৰকাশকে আপোনাৰ ৰিটাৰ্ণ কৰিলে, আৰু 500 কপি কিয় ৰাখে? মই সেইটোৱে বিচাৰিছোঁ। পইচাটো 2000 কপি লৈছে। এই কথাটো মানে সঁচা এটা ক'বলৈ গ'লে এইটো এক প্ৰকাৰে যুক্তি কাম নহয়, এই কামটো অৱশ্যে আমি কৰা নাই, মই কৰা নাই কাৰণে আপোনাক মই পোনপটীয়াকৈ সম্পূৰ্ণ উত্তৰটো মই দিব নোৱাৰিম, কাৰণ আমাৰ কথাটো হ'ল কি, আমি যি কৰিছোঁ একদম ন্যায়ভাৱে আমি কামটো কৰোঁ, ন্যায় কৰোঁ। আৰু আপোনালোকে হয়তো অন্য আছে, আজিকালি ঢেৰ প্ৰকাশন হ'ল, বহুত প্ৰকাশন হ'ল, প্ৰত্যেক প্ৰকাশনৰ মতবিলাক বেলেগ বেলেগ, কিন্তু আমি যি কাম কৰি আহিছোঁ আমি কষ্টৰে কৰিছোঁ, আৰু আমি লেখকজনক জানি বুজি কৰোঁ, আৰু তেওঁৰ লগত আমি এটা ঘৰুৱা সম্পৰ্ক স্থাপন কৰোঁ। গতিকে আমি তেওঁক ঠগিব নিবিচাৰোঁ, আমি সদায় বিশ্বাসটো মানি ৰাখিব বিচাৰোঁ। আমাৰ কথা হ'ল, তেওঁ যদি কয় বোলে আমাক বোলে 1000 লাগিব বা 500 লাগিব, আমি তেওঁৰ মতে কিতাপখন ছাপা কৰাওঁ, আমি তেওঁক আকৌ ওপৰঞ্চি আমি কিবা এটা আমি ভৰুৱা চিন্তা নকৰোঁ। আমাৰ কথা হ'ল কি, বস্তুটো লাহে লাহে যাওক, দীঘলীয়াকৈ যাওক, তেতিয়া তেওঁ জীয়াই থাকিলে, আমাৰ প্ৰকাশনো জীয়াই থাকিলে। আমি কাৰ কাৰণে জীয়াই আছোঁ? আমিতো লেখক লেখিকাৰ কাৰণেতো আমাৰ প্ৰকাশনটো জীয়াই আছে, আৰু লেখক লেখিকাই লিখিছে কাৰ কাৰণে? পাঠকৰ কাৰণে। গতিকে আমি এই পাঠক, লেখক, লেখিকা, প্ৰকাশন, এই তিনিওটা হৈছে এটা ঘৰুৱা পৰিৱেশ। গতিকে আমি প্ৰকাশকসকলে যদি আমি তেওঁলোকক যদি অন্যায় কৰোঁ, তেওঁতো নেক্সট আমাৰ ওচৰত কেতিয়াও নাহে এখন কিতাপ ছাপা কৰিবৰ কাৰণে। গতিকে এই বিষয়টো আপোনাক মই উত্তৰটো সম্পূৰ্ণ মই দিব নোৱাৰিম, কাৰণ আমি এই কামটো কৰা নাই এতিয়ালৈকে। সেনাপতি ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। আজিকালি আমি দেখোঁ ফেচবুকত বহু কবি সৃষ্টি হৈছে, কবি জন্ম হ'ব লাগিব, লেখক জন্ম হ'ব লাগিব, কিন্তু বাইদেৱে যিটো কথা কৈ গ'ল যে আজিকালি তাৎক্ষণিকভাৱে লেখক হ'বলৈ যায়, সেইবাবে কিতাপৰ যিটো গৰিমা, যিটো পাঠকে আঁকোৱালি নোলোৱা হৈছে, বহু লেখক ওলাইছে, বহু কবি ওলাইছে। আপোনালোকৰ নিচিনা লেখকবিলাকক একাংশ, মই শব্দটো কৈছোঁ একাংশ, যি কবি, ফেচবুকটো খুলিলেই আপুনি কবিতা লিখি মানে নিজকে কবি পৰিচয় দিয়ে। তাত কবিতা আমি কাক বুজোঁ? কবিতা হৃদয়ৰ পৰা এটা অহা শব্দ। কবিতা হৈছে এখন সাগৰ, নহয় জানো? এই কবিতা শব্দটো হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে আহিব লাগিব, কিন্তু আমি দেখোঁ একাংশই কবিতা তেওঁলোকে লিখে, কঠিন কঠিন শব্দ দুটামান লগাই দিয়ে, তাতে কবিতা সৃষ্টি হৈ গ'ল। কওকচোন, এই পৰিৱেশটোৱে আপোনালোকৰ নিচিনা লেখকক ম্লান কৰা নাইনে? প্ৰথম কথা, মই আপোনাৰ এই ফেচবুকৰ যিটো মানে আমাৰ ছ'চিয়েল মিডিয়াত যিটো চলি আছে প্ৰচাৰ, কিবা এটা লিখি পেলাই পটককৈ পাব্লিছ কৰিব লাগে, এই কথাটোত তাৰমানে মই গুৰুত্ব বুজি নাপাওঁ। কাৰণ কি হয়, আমি তাত যিখিনি আমি পোষ্ট দিওঁ, সেইখিনি বহুতে মানে মোৰ দেন 50% কি হয়, আমি চাই নাচাই সেই বস্তুটোত আমি লাইক কৰোঁ, কিবা কৰোঁ, সেইটো এটা যিজনে লিখে সেইটো এটা এনকাৰেজমেণ্ট পোৱা বুলি ভাবে। আৰু কথা হ'ল কি, ছ'চিয়েল মিডিয়াত কোনো কণ্ট্ৰল নাই, কিন্তু ছ'চিয়েল মিডিয়াত যিখিনি বা সেই ডিজিটেল মাধ্যমত যিখিনি বস্তু আৰু ছপা মাধ্যম, সেইটো সম্পূৰ্ণ বেলেগ। বৌদ্ধিক চিন্তাশীল আৰু ফিলচফিকেলি মানে দাৰ্শনিকভাৱে আপুনি এই গোটেই বস্তুখিনি পঢ়াৰ লগত ছপা মাধ্যমৰ যিটো গুৰুত্ব, সেইটো কেতিয়াও এটা ছ'চিয়েল মিডিয়া বা ফেচবুকেই হওক, হোৱাটছএপেই হওক, সেইবিলাক কেতিয়াও পূৰণ কৰিব নোৱাৰে। সেইটো এটা তাৎক্ষণিক ফ্লাছ,
তাৎক্ষণিকভাৱে এটা তৃপ্তি সন্তুষ্টি এই বস্তুবিলাক বেলেগ ধৰণৰ বস্তু গতিকে তৃপ্তি পাই থাকিলে আমি নহ'ব সাহিত্য আৰু লেখা এই বস্তুবিলাকো বেলেগ চবেই যে সাহিত্যৰ সৃষ্টি কৰিব লাগিব উন্নত সাহিত্য সৃষ্টি কৰিব লাগিব তেনেকুৱা কথা নহয় এইখিনিতে মই এটা বেকগ্ৰাউণ্ড কওঁ 18শ শতিকাত কি কৰিছিলে ইউৰোপততো একদম মানে এই লিটাৰেচাৰ বা সাহিত্যৰ এটা নৱজাগৰণ হৈছিলে তেতিয়া কিন্তু তেওঁলোকে গুৰুত্ব দিছিলে যে উন্নত সাহিত্য সৃষ্টিকে আমি সংখ্যাটো বঢ়াব লাগে তেতিয়াতো ছপা মাধ্যমেই আছিলে তেতিয়া 18শ শতিকাত বিভিন্ন ধৰণৰ উন্নত লেখা নহ'লেও বিভিন্ন মানে বহুত মাত্ৰাধিক তেওঁলোকে গ্ৰন্থ প্ৰকাশ কৰিছিলে আলোচনী প্ৰকাশ কৰিছিলে আৰু সেইটোৱে কি কৰিছিলে পাঠকসকলক এটা ছপা মাধ্যমৰ প্ৰতি এটা আকৰ্ষণ কৰিছিলে সেই আকৰ্ষণটোৰ ফল তেওঁলোকে সেই সময়ত জানিছিলে যে বহুত অদৰকাৰী লেখা নিম্নমানৰ লঘু সাহিত্য সৃষ্টি হৈছিলে কবিতাও সৃষ্টি হৈছিলে সেই সময়ত যিবিলাক হয়তো কবিতা বুলি ক'ব নোৱাৰি আপুনি যিটি কথা ক'লে যে ফেচবুকত কিবা এটা লিখিয়ে যে কবিতা হৈছে কিন্তু সেই কথা সেই সময়ত আকৌ সেইটো ছপা মাধ্যমত আছিলে ছপা মাধ্যমত থকাৰ কাৰণে কিতাপবিলাকৰ প্ৰতি মানুহৰ এটা মানে জাগৰণ সৃষ্টি হৈছিলে যে ছপা মাধ্যমৰ এই বস্তুবিলাক আমি পঢ়িব লাগে আৰু সেইটোৱে কি কৰিছিলে তাৰ এফেক্টটো 19 শতিকাত পৰিছিলে 19 শতিকাত গোটেই ইউৰোপত বা আমেৰিকাতেই হওক এটা কি হ'ল গোটেই তাৰমানে সাহিত্যৰ এটা বহুত উন্নত সাহিত্যৰ সৃষ্টি হ'ল যেটো গোটেই ইউৰোপৰ পৰা গোটেই মানে পৃথিৱীৰ বিভিন্ন অঞ্চলে এই উন্নত সাহিত্যৰ সৃষ্টি লেখাৰ সৃষ্টি যিবিলাক বিভিন্ন ধৰণৰ দাৰ্শনিক হিষ্ট্ৰী হওক বা বিভিন্ন ধৰণৰ ফিলচফিকেলি হওক এনেকুৱা ধৰণৰ বিভিন্ন বা বৈজ্ঞানিক বিশ্লেষণে হওক এই বস্তুবিলাক প্ৰতি ধাউতিটো কিন্তু তেওঁলোকে হেৰি হৈছিলে আৰু 19 শতিকাত তেনেকৈ কি হৈছিলে আমাৰ মানে কলিকতাতে হওক বাংলাদেশে হওক বটলা সাহিত্য বুলি এটা মানে শাখা আছিলে বটলা সাহিত্যৰ কথাটো হ'ল কি সাহিত্য উন্নতমানৰ সাহিত্য নহয় কিন্তু সংখ্যা বাঢ়িব লাগে যে সংখ্যা বঢ়াৰ লগে লগে পাঠকৰ সৃষ্টি হৈছিলে সেইকাৰণে আমাৰ কিন্তু ইয়াত সেই কথাটো হৈছে কি আমাৰ এতিয়া ধৰক জনসংখ্যা আমি অসমীয়া ভাষিকবিলাকৰ কথা কৈছোঁ বিভিন্ন জনগাঁথনি বা হিন্দু বাংলাদেশী বা হিন্দু ভাষী মুছলমানো আমাৰ ইয়াত অসমীয়া পৰিৱেশত বহুত আছে কিন্তু হ'লেও আমি যিখিনি হিন্দু অসমীয়া কোৱা আৰু মুছলমান অসমীয়া কোৱা এইখিনি হিন্দু মুছলমানৰ যেটো হয়তো ধৰক আমি যদি কিতাপ অধ্যয়নৰ ক্ষেত্ৰত ধৰোঁ 50 লাখ আৰু ৰুচিবোধৰ অনুপাতে আমাৰ ধৰক 20 লাখ মান মানুহ বা 25 লাখ মান মানুহ আমি পঢ়িব পৰা বা ৰুচি গ্ৰন্থ বিচাৰিবলৈ আমি পোৱা মানুহ আছে কিন্তু সেই মানুহখিনিয়ে কি হৈছে এতিয়া তাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত এটা শ্ৰেণী মানুহে আছে তাত গম পাইছেনে সকলো মানুহ নাই গতিকে তাত এটা উন্নত সাহিত্য সৃষ্টি হ'ব বুলি মোৰ মনত নধৰে গতিকে সেই মানুহখিনিক যা 20 বা 25 লাখ যিখিনি মানুহ আছে সেইখিনি কিন্তু ৰুচিবোধ পূৰণ কৰিব পৰাকৈ আমাৰ অসমীয়া ভাষাত এতিয়াও বিভিন্ন ধৰণৰ কিতাপ এতিয়াও নাই কাৰণ গল্প সাহিত্য আৰু অলপ কবিতাই আমাৰ ৰুচিবোধ এতিয়া বৰ্তমান বিকজ এতিয়া চেঞ্জ হৈছে ন পৰিৱৰ্তন হৈছে এতিয়া ৰুচিবোধবিলাক আমাৰ কি হ'ব লাগিব আমি সকলোৱে বুজাকে বৈজ্ঞানিক বিশ্লেষণ হ'ব লাগিব বৈজ্ঞানিক কথা বতৰা হ'ব লাগিব দৰ্শনৰ কথা আহিব লাগিব বা হিষ্ট্ৰীৰ কথা আহিব লাগিব তেনেকুৱা সকলো বিষয় সামৰি পেলাই বা আমি প্ৰেৰণাদায়ক হ'ব লাগিব উৎকৰ্ষমূলক হ'ব লাগিব তেনেকৈ বিভিন্ন বিষয় সামৰি পেলাই এই গ্ৰন্থবিলাক সৃষ্টি হ'ব লাগিব তেতিয়াহে পাঠকৰ ৰুচিবোধটো পূৰণ হ'ব আৰু যেতিয়া পাঠকৰ ৰুচিবোধটো অকল উপন্যাস লিখাৰ ওপৰত বা কবিতা লিখাৰ ওপৰত গল্প লিখাৰ ওপৰত যদি আমি জোৰ দি থাকোঁ তেতিয়া কিন্তু সেই একেধৰণেই হ'ব এই ফেচবুকতো এটা সাহিত্যৰ গোষ্ঠী সৃষ্টি হৈ পেলাই তেনেকৈ চলি থাকে মই এইটো কথা কোৱা নাই যে তাতো খুব ভাল সাহিত্য দুই এটাকে লিখি থাকে বা তেওঁলোকে তেনেকুৱা নহয় যে সকলোবিলাকেই বেয়া কিন্তু তাত মানে এই কণ্ট্ৰলটো নাই আৰু কণ্ট্ৰলটো থকাৰ ক্ষেত্ৰত মই এটা মানে কথা কওঁ যিহেতু প্ৰশাসন গোষ্ঠীবিলাকৰো কিছুমানৰ আছে কিন্তু বেছিভাগৰে ই যিটো বাইদেৱে যিটো ক'লে যে কোনোবা লেখক এজন আহি পেলাই সেই মূল্যায়ন কৰা তেওঁলোকৰ হয় উপদেষ্টা লাগিব ভাল এজন সম্পাদক লাগিব আৰু নহয় বৌদ্ধিকভাৱে এজন মানুহ ৰাখিব লাগিব কিন্তু তেওঁক অনাৰী হিচাপে নহয় তেওঁক মাননিও দিব লাগিব তেতিয়াহে আজিকালি সময় দিলে আমি মাননিও দিব লাগিব দি পেলাই ৰাখিলে যাতে তেওঁ যিবিলাক উপন্যাস গল্প বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আহে সেই কিতাপখন তেওঁলোকে এছেছ কৰিব পাৰে ভালকৈ চাই চিতি যে এখন সঁচাকৈয়ে প্ৰকাশৰ কাৰণে উপযুক্ত যদিহে উপযুক্ত তেতিয়া প্ৰকাশকে সেই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ আগবাঢ়ি যাব আৰু তেনেকুৱা গ্ৰন্থই পাঠকৰ সহায়ো পাব বিক্ৰী হ'ব তেনেকুৱা বিজনেছ পাৰপজতো ছাকচেছফুল হ'ব কাৰণ সেই কথাটো বাহিৰত মই ক'ম বাৰু পিছত বাহিৰত সেইটো খুব ফ'ল' কৰাৰ কাৰণে ইংৰাজী কিতাপ এখন পঢ়িলে যিটো মাদকতা পোৱা যায় আমি অসমীয়া ভাষাত কিতাপ এখন পঢ়িলে সেই মাদকতাটো মই গল্প উপন্যাসৰ কথা কোৱা নাই বিভিন্ন বেলেগ বিষয়ৰ কথা কৈছোঁ যিবিলাক জীৱনীমূলক সাহিত্যই হওক বা অনুপ্ৰেৰণামূলক গ্ৰন্থই হওক যিবিলাক আমাৰ ব্ৰেণ্ডেড বুক এতিয়া ধৰক এটমিক হেবিট বা ইকিগাই যাত্ৰা বা তেনেকুৱা যিবিলাক মানে প্ৰভাৱশালী খুব কিতাপ
সেই কিতাপবিলাকৰ পঢ়িলে আমি যিটো পাওঁ অসমীয়া ভাষাত কিয় নাই আমি অসমীয়া ভাষাতে সেই স্বাদটো আমি ল'ব পাৰিলোহেঁতেন কিয়নো সেইটো ৰিগৰাছ তেওঁলোকে এডিটিং হয় তেওঁলোকে পেইড ছাৰ্ভিচ গতিকে সেই প্ৰচেছবিলাকৰ আহে কাৰণে বৰ সুন্দৰ হয় শুৱলা হয় পঢ়িবলৈ গতিকে সেইটো এটা মই মোৰ অপিনিয়ন এইটো মই সেইটো এটা কাৰণ বুলি ভাবোঁ আপোনাৰ কথাটোৰ লগত মই একমত যে আপুনি কৈছে এখন কমিটি বহোৱাৰ প্ৰয়োজন আছে আপুনি ফেচবুকত যেতিয়া কবিতাটো লিখে বহুতে আপুনি কৈ গৈছে বাহ দিয়ে দিয়াৰ পিছত তেখেতে মানে আৰু উৎসাহ পায় মানে পিছৰ পৰ্যায়ত তেখেত কোনো সাহিত্য চৰ্চাৰ লগত জড়িত নহয় আমি জানো এনেকুৱা বহুত দেখিছোঁ পিছত দেখিছোঁ যে এখন কবিতা পুথি উলিয়ালে কবিতা পুথি উলিওৱাৰ পিছত সেই ওচৰৰে ক্লাবে আপোনাক তেওঁক মাতি সাহিত্যিক পৰিচয় দিয়ে এই কথাটোত কি ক'ব আপুনি এই কথাটো মই সম্পূৰ্ণৰূপে একমত নহয় কাৰণ এটা কবিতা বস্তুটোৱে হ'ল কবিতা এতিয়া যিটো হাৰত ওলাই আছে কবিতাটোৱে মোৰ মতে সাহিত্যৰ চবতকৈ টান শাখা এটা ময়ো কবিতা ভাল পাওঁ ময়ো কবিতা লিখোঁ মই স্কুলৰ দিনৰ পৰা কবিতা লিখোঁ কিন্তু এতিয়ালৈকে মই সাহস হোৱা নাই যে এখন কবিতা পুথি উলিয়াম গতিকে কথাটো হ'ল তেনেকুৱা মোৰ ক্ষেত্ৰত কথাটো বাৰু বেলেগ কিন্তু কবিতা এখন ভাল কবি হ'বলৈও এটা সৃষ্টিশীল মন লাগিব বহু কবিতা অধ্যয়ন কৰিব লাগিব মোৰ মতেৰে আৰু ভাল গ্ৰন্থ লিখিবৰ কাৰণেও বহু গ্ৰন্থ অধ্যয়ন কৰিব লাগিব এই আমাৰ প্ৰতিজখা সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই ছাৰে কৈছে ভাল এখন উপন্যাস লিখিবলৈ কিতাপ লিখিবলৈ বাহিৰৰ কিতাপ নিশ্চয় পঢ়িব লাগিব ভাল উপন্যাস লিখিবলৈও বাহিৰৰ উপন্যাসবিলাক পঢ়িব লাগিব তাৰ সেই মনোগ্ৰাহী কথাবিলাক ৰোমন্থন কৰিব লাগিব তাক আপুনি পাগলি থাকিব লাগিব আপুনি এপ্লাই কৰিবলৈ কোনে বৈজ্ঞানিক বিশ্লেষণ লাগিব বহুতখিনি কথা আছে আৰু তাতো এনেকুৱা নহয় যে গায়কে এই চাৰেগামা একদম পূৰা স্কেলত থাকিলেহে এজন ভাল গায়ক হ'ব তেনেকুৱাও নহয় তেনেকুৱা গায়ক কিন্তু সেই সংখ্যাটো কম তেনেকুৱা যাৰ জন্মগত প্ৰতিভা থাকে সি তেনেকৈ লিখিব পাৰিব তেখেতে কিন্তু সেইটো সংখ্যাটো কম কিন্তু সচৰাচৰ যিখিনি কথা তেওঁলোকে অধ্যয়নশীল মন লাগিব বৌদ্ধিকভাৱে চিন্তা কৰাৰ ক্ষমতা লাগিব নিশ্চয় আহিম হয় বাইদেউ JS পাব্লিকেশ্যন আপোনালোকক আমি দেখোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোক ঘূৰি ফুৰে এই যে আপোনালোকে মাঘেৰিটালৈ যায় তিনিচুকীয়ালৈ যায় আপোনাৰ গ্ৰন্থমেলাবিলাকত বিপণী দিয়ে তাত আমি দেখোঁ নিউজত পাওঁ গ্ৰন্থ যেতিয়া মেলা হৈ থাকে তেতিয়া কয় আমাৰ ইয়াত 2 কোটি বিক্ৰী হৈছে পিছত কয় 3 কোটি বিক্ৰী হৈছে পিছত আমি যেতিয়া আপোনালোকক সোধোঁ তেতিয়া ক'লে নাই বিক্ৰী নাই একেবাৰে নাই আজি আমি গৈছোঁ খানাপাৰা গ্ৰন্থমেলালৈ তাত বিপণীবিলাকে কৈছে নাই আমাৰ বিক্ৰী নাই একেবাৰে নাই মানুহ হৈছে কিন্তু কিতাপ নিকিনে কওকচোন অকণমান এই কথাটো কি তেখেতলোকে কয় 2 কোটি বিক্ৰী হৈছে 3 কোটি বিক্ৰী হৈছে এদিনত আৰু আপোনালোকে কয় একেবাৰে বিক্ৰী নাই বিপণী মূল্যই নুঠে কওকচোন আপুনি এই যে তেওঁলোকে কয় 2 কোটি 3 কোটি বিক্ৰী হৈছে যিটো মানে তেওঁলোকে বাতৰি দিয়ে আমাক চাবলৈ গ'লে সেই 2 কোটি বা 3 কোটি যিটো মুঠ মানে মুঠ বিক্ৰী নে প্ৰত্যেকখন ষ্টলৰ পৰা বিক্ৰী গৈছে প্ৰথম কথা আমি সেইটো চাব লাগিব প্ৰথম কথা হ'ল সেইটো কাৰণ এতিয়া আপুনি চাওক আমি যেতিয়া গ্ৰন্থমেলাবিলাকত যাওঁ মাত্ৰ এখন বা দুখন বিপণী নহয় তাত বহুতখিনি বিপণী যায় এতিয়া আপোনাৰ যিখন অসম প্ৰকাশন পৰিষদে যিখন চলি আছে তাতে আছে 118খন গ্ৰন্থ বিপণী তাৰ পৰা আমি নিউজ পাই আছোঁ যে 2 কোটি 3 কোটি বিক্ৰী হৈছে সেইটো তেওঁলোকৰ মুঠ নে প্ৰতিখন দোকান মানে ষ্টলৰ পৰা বিক্ৰী হৈছে প্ৰথম কথা আমি সেইটো চাব লাগিব কাৰণ দুখন বা এখন দোকানত বিক্ৰী হোৱাটোৱে ডাঙৰ কথা নহয় সেইটো এটা নিউজ হ'ব নোৱাৰে কাৰণ প্ৰত্যেকজনে একেটা ভাড়াতেই দোকানখন লৈছে কিমান ভাড়া দিবলগীয়া হয় বিপণীবিলাক আপোনাৰ বিপণীবোৰ আপোনাৰ ধৰি লওক 60,000 ওপৰত আহি যায় তাৰমানে স্কুৱাৰ ফুট হিচাপত আহে আপোনাৰ কোনোবাই 2খন লৈছে 3খন লৈছে নিজৰ কথা মানে আপোনাৰ সেই 10-11 দিনত আপোনাৰ ধৰি লওক যোনে তাৰমানে সেইটো মানে এটা এনেকুৱা হৈছে আপুনি কেইখন বিপণী লৈছে কিছুমানে 2খন লয় কিছুমানে 3খন লয় মুঠতে 60,000 পৰা আপোনাৰ 10-15 সাইজত আৰু সেই 15,000 20,000 এনেকুৱা লয় তেনেকুৱা মানে ধৰক আপোনাৰ সৰু মানে সাইজ লৈ স্কুৱাৰ ফুট হিচাপত আহে বস্তুটো তেনেকৈ আহে কিন্তু কথাটো এইটো হ'ল কি আজি আপুনি ধৰি লওক আজি আমি ল'লোঁ 60,000 বা 70,000 দি বিপণীখন আজি কাষজনো ল'লে মানে সেই 120খনেই হওক বা 18খনেই হওক বিপণী প্ৰত্যেকেতো পইচা দিয়েতো বিপণীখন লৈছে কিন্তু এই যে তেওঁলোকে নিউজটো যে বজায় সেই নিউজটো বজালে আমি এটা কেলকুলেট কৰি চাব লাগিব যে প্ৰত্যেকখন দোকানত কিমানকৈ পৰিছে বিক্ৰী হাৰটো কিমানকৈ গৈছে এই যে 2 কোটি 3 কোটি যে ক'লে আমি যে ভাগ কৰি চাওঁ তেতিয়া কিমানকৈ পৰিলে কাৰণ এখন 60,000 টকাটো আপোনাৰ ৰিটাৰ্ণ আহেনে নাই লাভ হয়নে নহয় লাভ হয় মানে আপোনাৰ এইটো এটা সঁচাতে ক'ব লাগে বিপণীবিলাক দিয়াও নাই লাভ নোহোৱাকৈ দিয়া নাই ঠিকেই কৈছে আপুনি আপোনাৰ প্ৰশ্ন আপোনাৰ ঠিকেই আছে বাৰু কিন্তু কথাটো এনেকুৱা হৈছে তেওঁলোকে যেতিয়া আমাৰ মানে ধৰি লওক আপোনাৰ এইটো শংকৰী সংঘৰ যিটো অধিৱেশন অসম প্ৰকাশন পৰিষদে যিটো এতিয়া গ্ৰন্থমেলা চলি আছে আৰু সাহিত্য সভাৰ যিটো মানে গ্ৰন্থমেলা এই 3খন গ্ৰন্থমেলা যেতিয়া হয় তেওঁলোকে আগধনটো লৈ লয় আগতীয়াকৈ লৈ লয় আমি দি দিওঁ তেওঁলোকক দিয়াৰ পিছত
হয় কি যেতিয়া আমি দোকানখনৰ আমি যিদিনাৰ পৰা আৰম্ভ হয় 10 দিন 11 দিনীয়া যেতিয়া অনুষ্ঠানটো যেতিয়া আৰম্ভ হয় তাৰপিছতো তেওঁলোকতো আমাক নোসোধে আপোনালোকৰ কিমান বিক্ৰী হৈছে নিউজটো বাহিৰত বজোৱাটো আমাক কিয় লাগিছে না সেইটো তেওঁলোকৰ দায়িত্বও নহয় আপোনালোকে বিপত্তিখন দিছে আপোনালোকে মন গ'লে লৈছে মন নগ'লে নাই লোৱা কিন্তু বিক্ৰী হৈছে নহৈছে সেইটো আপোনালোকে জানিব আৰু যদি বিক্ৰী হোৱাই নাই তেতিয়াহ'লে আকৌ নেক্সট বছৰ আপুনি কিয় গৈছে ছবিটো আশাতেতো আছেতো আশা এইবাৰ বেয়া হ'ল অহাবাৰ নিশ্চয় ভাল হ'ব ছবিটো আশা এটা আশা আছে কাৰণেতো মানুহ জীয়াই আছে গতিকে আশাত বঞ্চিত মানুহবোৰ গতিকে ব্যৱসায়টো চলাই খাবই লাগিব আৰু কেতিয়াবা এনেকুৱা হৈছে আমি এনেকুৱা হয় মানে সৰু সৰু জিলাবোৰত যদি যাওঁ তেতিয়া তাত কিছু আমাৰ মানে ক্ষেত্ৰত আমি নিজকে ধন্য বুলিয়ে ক'ব লাগিব তেওঁলোকৰ মানে যেতিয়া যিখন মানে কমিটি থাকে তেওঁলোকে আমাক কিছু পইচা ধৰি লওক ঘূৰাই দিয়ে মই মানে আগতো এবাৰ কৈ গৈছোঁ এই কথাষাৰ কিন্তু এই ডাঙৰ যিকেইটা অনুষ্ঠান তেওঁলোকে আমাক ৰিটাৰ্ণ কৰাৰ কোনো কথাই আহি নপৰে বৰঞ্চ আমি যদি কিবা এটা কওঁ যে আমাৰ এইখন অকণমান অসুবিধা আছে অকণমান চাইডৰ কিবা এটা হওক তেতিয়া তেওঁলোকে সেই কথাষাৰটো কাণসাৰ নকৰে নিদিয়ে আৰু তেতিয়া আমি আকৌ নিজৰ নিদিয়ে মানে কি আপোনালোকে নল'লে বেলেগে ল'ব তেওঁলোকে নহয় অলৰেডি যেতিয়া ধৰি লওক অনুষ্ঠানটো আৰম্ভ হৈ যায় বুক ফেয়াৰখন আৰম্ভ হৈ যায় তেওঁলোকেতো আগধনটো ল'লেই তাৰপিছত আমি কোৱাৰ পিছত যিটো আমাৰ অসুবিধা হয় তেওঁলোকে সেইটো কোনো গুৰুত্ব নিদিয়ে শেষত আমি নিজৰ পইচা ভাঙিয়েই কামটো কৰিব লগা হয় সেইবাবে সেইটো আছে লছটো হয় আৰু লগতে এটা কথা আছে কি আপুনি আমাৰ কৰ্মচাৰী থাকে গ্ৰন্থমেলাত আমি কৰ্মচাৰী ৰাখোঁ 3-4জনকৈ তেওঁলোককো আমি নিজৰ পকেটেই কেতিয়াবা যায় কেতিয়াবা এনেকুৱা হয় ক'ৰবাত এঠাইত লাভ হয় এঠাইত লোকচান হয় তেনেকুৱা আৰু বাবে এইবাৰ আপুনি গ্ৰন্থ মেলাত খানাপাৰাত বিপণী দিয়া নাই যদিও আমাৰ এতিয়াও গ্ৰন্থমেলা চলি আছে আমাৰ উজনিৰ ফালে আমাৰ এতিয়াও আমি থকা নাই বাৰু এতিয়াও আমাৰ চলি আছে খালি এইখন আমি প্ৰথম এৰিছোঁ কিছু আমাৰ নিজৰ ব্যক্তিগত কাৰণত মানে ধৰি লওক সমস্যাৰ কাৰণে এৰিছোঁ আৰু আজিকালি এনেকুৱা হৈ গৈছে এই যে গ্ৰন্থমেলাখন উদ্যোক্তাসকলে এটা ব্যৱসায়লৈ নিছে মই এইটো কাৰণে ক'লোঁ আজি যেতিয়া গ্ৰন্থমেলাখন হয় তাত সকলোৰে প্ৰৱেশৰ দুৱাৰখন মুকলি থাকিব লাগে মোৰ ব্যক্তিগত অনুভৱ তাত টিকেটৰ ব্যৱস্থাটো থাকিব নালাগে কাৰণ এইখন অসমৰ গ্ৰন্থৰ বিপণী হয় অসমৰ প্ৰত্যেক ৰাইজে তাত প্ৰৱেশ কৰাটো চবৰে মানে এটা অধিকাৰ আছে গতিকে চবেই যাব লাগিব চাব লাগিব হ'ব আহিম সেনাপতি ডাঙৰীয়া মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে আমি কিতাপ নপঢ়িলে আমি জ্ঞান আয়ত্ব কৰিব নোৱাৰোঁ জ্ঞানৰ অবিহনে এজন সঁচা মানুহ সৃষ্টি নহয় আমি দেখিছিলোঁ এটা সময়ত নিশ্চয় আপোনাৰ মনত আছে অসমৰ নিৰুপমা বৰগোহাঁই বাইদেউ বিশিষ্ট লেখিকা সাহিত্যিক নিৰুপমা বৰগোহাঁই বাইদেউ বুলি ক'লে আমি তেখেতৰ কিতাপ আমি পঢ়িছিলোঁ ৰঞ্জু হাজৰিকা তেখেতৰ কিতাপ পঢ়িলে আমাৰ ৰাতি টোপনি নধৰে ভয় লাগে মামনি ৰয়চম গোস্বামী আজিকালি একাংশ নতুন প্ৰজন্ম একাংশ শব্দটো কৈছোঁ 20ৰ পৰা 26 বছৰ বয়সৰ ভিতৰত মই এই ষ্টুডিঅ'তে মই বহু পাইছোঁ তেনেধৰণৰ যুৱতী বা পুৰুষক তেখেতলোকে সেই নিৰুপমা বৰগোহাঁই বাইদেউক চিনি নাপায় হাইদৌ হুছেইনক চিনি নাপায় আপোনাৰ হিয়েন গোহাঁই ছাৰক চিনি নাপায় এই যে কিতাপ পঢ়া নিচাটো আমাৰ নাইকিয়া হৈ গ'ল একাংশ নতুন প্ৰজন্ম একাংশ শব্দটো কৈছোঁ কিতাপ পঢ়া ধাউতি যিটো নিচা এই নিচাটো নাইকিয়া হৈ যোৱাৰ বাবেই আমাৰ যে সমাজখনত বিশৃংখল সৃষ্টি হৈছে নেকি বাৰু এই যে মানুহৰ জ্ঞানটো নোহোৱা হৈছে ধৈৰ্য নোহোৱা হৈছে এখন কিতাপ পঢ়িলে যেনেকৈ ধৈৰ্য শক্তি বাঢ়ে জ্ঞান বাঢ়ে এই কথাবিলাক নোহোৱা হৈ আপুনি চাবচোন একাংশই আজিকালি সমাজখনত বিশৃংখল সৃষ্টি কৰে নতুন প্ৰজন্মই আপুনি ক'ৰবাত গাড়ীখন কেইবা ক'ৰবাত খুন্দা এটা লাগিলেও আপোনাৰ চিন্তা কৰিবলৈ সময় নাই মুঠতে ধৰ মাৰ এনেধৰণৰ চিন্তা চৰ্চা হয় আপুনি তাত যদি এজন শিক্ষিত যুৱক থাকে যদি কিতাপ পঢ়া এজন ব্যক্তি থাকে তেওঁ অলপ ৰখাব যে ৰ'বা এইটো নহয় আমি বিচাৰ কৰিম কিন্তু এই যে তাৰে 100% কিন্তু একাংশ নতুন প্ৰজন্মই কিন্তু ধৰ পিত মাৰ ভাং এনেধৰণৰ কথা চিন্তা কৰে তেতিয়াই তাত প্ৰকাশ পায় যে তেখেতলোকে গ্ৰন্থৰ লগত তেখেতলোকৰ যুগুত্ব নাই পৰিচয় নাই অকণমান আপুনি এজন জ্যেষ্ঠ সমাজৰ সচেতন নাগৰিক হিচাপে কওকচোন অকণমান মই এই কথাটো এটা কথাত ক'বলৈ গ'লে মই ক'ম এতিয়াতো আমাৰ ছায়েন্স এণ্ড টেকন'লজি বহুত আগবাঢ়ি গৈছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে বহুত ধৰণৰ নলেজ বাঢ়ি গৈছে কিন্তু নলেজ বিভিন্ন ক্ষেত্ৰত বাঢ়িছে কিন্তু উইজডমবিলাক কমিছে উইজডম হোৱা নাই তাৰমানে আমাৰ জ্ঞানটো বাঢ়িছে কিন্তু প্ৰজ্ঞাটো কমি গৈছে আৰু প্ৰজ্ঞা বঢ়াবলৈ হ'লে আমাৰ ৰুচিবোধটো কি হৈছে এতিয়া মোবাইলৰ প্ৰতি আসক্তি আমি ডিজিটেল মাধ্যমৰ প্ৰতি বেছি আসক্তি হৈ পৰিছোঁ কাৰণ আমাৰ এই উঠি অহা চাম বুলিয়ে নহয় বিভিন্ন প্ৰাপ্তবয়স্ক বা বিভিন্ন ধৰণৰ আমি বিশেষকৈ আমি সময় কি কৰিব লাগিব কাৰণ আমি ছ'চিয়েল মিডিয়া বা মোবাইল বা ডিজিটেল মাধ্যম নহ'লেও আমি চলিব নোৱাৰোঁ কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব সময়বিলাক আমি
ছেপাৰেট কৰি পেলাব লাগিব, নিৰ্দিষ্ট কৰি ৰাখিব লাগিব যে মই ইমান সময় এই আধা ঘণ্টা বা মেক্সিমাম এঘণ্টাহে মই এই মোবাইল বা ছ'চিয়েল মিডিয়া বা এইবিলাক ডিজিটেল মাধ্যমত মই কটাম। তাৰ বাহিৰে বাকী মই, কাৰণ জীৱনৰ ৰুচিবোধবিলাক এনেকুৱা, জীৱনটো আপুনি হয় আৰ্থিকভাৱে আপুনি নিৰাপত্তা ল'ব লাগিব, আৰু আৰ্থিক নিৰাপত্তাৰ লগতে আপুনি কি কৰিব লাগিব, সন্তুষ্টি, বোলে মই সুখে সন্তোষে জীয়াই আছোঁ, সেইটোৱে মোৰ জীৱনৰ লক্ষ্য, সেইটো এটা হ'ব পাৰে। আৰু দ্বিতীয়টা কথা হ'ল কি, মানসিক যিটো পুষ্টি, মানসিক পুষ্টি অৰ্জনৰ কাৰণে আপুনি কি কৰিব লাগিব, প্ৰজ্ঞা লাগিব। প্ৰজ্ঞাটো আপুনি গ্ৰন্থহে দিব পাৰে। যেতিয়া এইটো হ'ব 16শ শতিকাতে সম্ভৱ কৈছিলে, ফ্ৰান্সিছ বেকনে কৈছিলে যে নলেজ ইজ দ্য পাৱাৰ। তেতিয়াই এই গ্ৰন্থৰ প্ৰতি যিটো জাগৰণ তেতিয়াই আৰম্ভ হৈছিলে। কিন্তু তেতিয়া কি হৈছিলে, এই ছপা মাধ্যম যেতিয়া আৱিষ্কাৰ হৈছিলে, গুটেনবাৰ্গে যেতিয়া ছপাশাল আৰম্ভ কৰিছিলে, তাৰ আগলৈকে কিন্তু গ্ৰন্থৰ সংস্কৃতিটো ইমান ব্যাপ্ত হোৱা নাছিলে, এক শ্ৰেণীৰ মাজতহে আছিলে। কাৰণ গছৰ বাকলি বা এনেকৈ বিভিন্ন ধৰণৰ মাধ্যমত গ্ৰন্থ লিখি পেলাই এটা শ্ৰেণীহে পঢ়িছিলে, বাকী মানুহবিলাকে পঢ়িবলৈ নোৱাৰা নাছিলে। যেতিয়া ছপা মাধ্যম আৱিষ্কাৰ হ'ল, তেতিয়াই বিশ্বব্যাপী তাৰমানে গ্ৰন্থৰ প্ৰসাৰ হৈ গ'ল। প্ৰসাৰ হোৱাৰ কাৰণে আমাৰ সমাজৰ বিভিন্ন স্তৰৰ মানুহে গ্ৰন্থবিলাক পঢ়িব পৰা হ'ল, আৰু সেইটোৱে হ'ল এটা বিপ্লৱ। সেই বিপ্লৱৰ পিছত কি হ'ল, চলিলে তেনেকৈ, চলাৰ পিছত আমাৰ তথাপিতো কি হ'ল, সেইখিনিতে মই আৰু বিজ্ঞানৰ এটা কথা কওঁ দেই, সেই সময়ত ধৰ্মৰ বিভিন্ন ধৰণৰ ধাৰ্মিক গ্ৰন্থবিলাক আমাৰ বিস্তৃতভাৱে প্ৰকাশ হ'ল, পঢ়িবলৈ ল'লে সাধাৰণ মানুহে। আৰু সেই সময়ত যেতিয়া ইউৰোপত বৈজ্ঞানিক চিন্তা ভাৱনা এইবিলাকৰ বিপ্লৱৰ যোৱা হ'ল, কিন্তু আমাৰ ভাৰতবৰ্ষখন আমাৰ আগৰ পৰাই বহুত ডেভেলপ হৈছিলে, কিন্তু সেই সময়ত তেতিয়া আমাৰ ধৰ্মচৰ্চা বা সেইবিলাকত বিলীন হৈ থাকিলে। তেতিয়া কিন্তু সেই নিউটন বা তেনেকৈ যিখিনি আগৰ 18শ শতিকাৰ যিখিনি স্বনামধন্য বিজ্ঞানী, সেইবিলাকে কিন্তু বিজ্ঞানৰ ধ্যান ধাৰণা বা দাৰ্শনিক চিন্তা ভাৱনাত বেছিকৈ কটালে। আমাৰ এইখিনি বাৰু সেইটো বেলেগ ধৰণৰ প্ৰসংগ, কিন্তু বৌদ্ধিকভাৱে বোধহয় অকল ধৰ্মই আপোনাক সেই প্ৰজ্ঞাটো দিব নোৱাৰে। ধৰ্মৰ কথাটো লাগিব, আপোনাৰ জীৱনৰ মূল্যবোধ বুজিবলৈ লাগিব, কিন্তু আমাৰ সমাজে এই আপোনাৰ দৰ্শন, বৈজ্ঞানিক দৃষ্টিভংগী এইবিলাকৰ প্ৰজ্ঞা সাধন কৰিব লাগিব, তেতিয়াহে হ'ব। গতিকে সেইটো কাৰণে মই কওঁ যে এইবিলাক আমাৰ ডিজিটেল মাধ্যমৰ প্ৰসাৰ ঘটিছে, কাৰণ আমাৰ ছায়েন্স এণ্ড টেকন'লজি লাগিবই। এতিয়া মুহূৰ্ততে আমাক বস্তু লাগে, কাৰণ আমাৰ সময় কম বুলি ভাবোঁ আমি, কিন্তু এই ডিজিটেল মাধ্যমে আমাৰ জীৱনৰ যিটো সন্তুষ্টি, যিটো পৰিতৃপ্তি, বৰ্তমান মুহূৰ্তত জীয়াই থকা যিটো আমাৰ সংকল্প হ'বলৈ, সেইবিলাক যেন আমাৰ মনৰ মাজৰ পৰা কাঢ়ি নিছে। সম্পৰ্কবিলাকৰ কিবা ধৰক জটি পৰিছে, কাৰণ এইবিলাকে বহুত সময় আমাৰ কাঢ়ি লৈ গৈছে। গতিকে সেইখিনিৰ লগত যদি আমি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰোঁ, আমি মানসিকভাৱে অসুস্থ হ'ব লাগিব এটা সময়ত। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আমি এতিয়া কিবা এটা তথ্য বিচাৰিলে আমাৰ সন্মুখতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো, সেইটোৱে পটককৈ আমাক দিয়ে তথ্য যোগান মুহূৰ্ততে, আপুনি টাইপ কৰি শেষ কৰিবহে, গোটেই সকলোখিনি দি দিয়ে। কিন্তু তাৰ সেই আমি প্ৰজ্ঞাটো ল'ব পাৰিছোঁ নাই? তথ্য হ'লেই নহ'ব, আমি বোধগম্য হ'ব লাগিব, বৌদ্ধিক দৃষ্টিভংগী বাঢ়িব লাগিব, তেতিয়াহে আপুনি সেই প্ৰজ্ঞা লৈ পেলাই জীয়াই থাকিব। গতিকে এইখিনি অলপ ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, আৰু আমি অকল নতুন প্ৰজন্মকে দুখ দি থাকিলে নহ'ব, কাৰণ আমি দুখ দিয়া নাই, কিন্তু আমি দেখিছোঁ একাংশৰে, আপুনি চাবচোন আজিকালি মই আপোনাক কৈ গৈছোঁ যে কি আপোনাৰ গ্ৰন্থৰ লগত তেখেতলোকৰ একাংশ, মই শব্দটো কৈছোঁ 100% আপোনাৰ 40% মানুহৰ গ্ৰন্থৰ লগত আজিকালি যোগসূত্ৰ নাই। কেতিয়াবা যদি আমি কিতাপ পেপাৰখন উলিয়াই দিওঁ, পেপাৰ পঢ়ে নেকি, কিতাপ পঢ়ে নেকি, মোবাইলত আপোনাৰ কিবা তথ্যটো ল'লে আৰু লগে লগে কৈ দিলে। এই এনেধৰণৰ কথা বতৰাবিলাকৰ বাবেই মই কৈছোঁ যে নতুন একাংশৰ সেই বিশৃংখল আমাৰ সমাজখনত যে সৃষ্টি হৈছে, সেইবাবে মই আপোনাক সুধিলোঁ যে এই কিতাপৰ প্ৰতি তেখেতলোকে আসক্ত কেনেকৈ হ'ব, নিচাটো কেনেকৈ পৰিণত? আসক্ত হ'বলৈ আমি কিছুমান পন্থাও ল'ব লাগিব। এইখিনি হ'ল আমি যিটো এতিয়াতো বাণিজ্যিকভাৱে আমি কিছুমান সৃষ্টি কৰিব লাগিব, সেইখিনি প্ৰকাশক অকল লেখকবিলাকেই নহয়, প্ৰকাশকসকলেও বহুত গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত ল'ব লাগিব। প্ৰকাশকসকলে কেৱল প্ৰতিবাদৰ কিছুমান লেখককে আনি তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰয়োগ কৰিলেও নহ'ব দেই, এইটো শুনিবলৈ অকণমান বেয়া, কিন্তু হ'লেও মই এটা কথা কওঁ যে নতুন প্ৰজন্মকো তেওঁলোকে উৎসাহ যোগাব লাগিব, আৰু তেওঁলোকে মই ক'লোঁ নহয়, ভাল সম্পাদক থাকিব লাগিব তেওঁলোকৰ, বা উপদেষ্টা থাকিব লাগিব, বা এনেকুৱা থাকিব লাগিব যি কিতাপ পত্ৰ ভালকৈ চাই দিয়ে, আৰু নতুন প্ৰজন্মকো যিখিনি কিতাপ প্ৰকাশ কৰে, যে বাইদেৱে যিটো কথা অকণমান দেৰি আগতে ক'লে যে আমি কেতিয়াবা আমি পইচা লওঁ, কিন্তু ৰয়েলটি আমি যেতিয়া কিতাপখন বিক্ৰী হৈ ঘূৰাই দিওঁ, কিন্তু সেই ক্ষেত্ৰত তেওঁলোকৰ আৰু এটা দায়িত্ব আছে কি, কিতাপখনৰ বাণিজ্যিকভাৱে যিটো এডভাৰটাইজমেণ্ট কৰিব লাগে বিভিন্ন ধৰণৰ বা সমালোচনা কাৰণ তেওঁলোকৰ হাতত লেখকৰ লিষ্ট থাকে, তেওঁলোকে নিজেই কণ্টেক্ট কৰিবলৈ, নাই এই কিতাপখন এনেকুৱা ভাল, আপুনি ভালকৈ পঢ়ি চাওক, গুণীজ্ঞানী ব্যক্তিৰ কথা কৈছোঁ, তেওঁলোকৰ হয়তো এটা ৰিভিউ পেপাৰ বা মেগাজিনত লিখাব লাগে, আৰু ছ'চিয়েল মিডিয়াত পোষ্ট কৰিব লাগে, আৰু বিভিন্ন ধৰণৰ এডভাৰটাইজ যিটো মাধ্যম সেইবিলাক ব্যৱহাৰ কৰি যাতে নতুন লেখকসকলকো উৎসাহ উদ্দীপনা যোগায়,
তেনেকুৱা কৰিব লাগে তেনেকুৱা হ'লেহে ৰুচিবোধটো সলনি হ'ব তেতিয়া আৰু আজিকালি ল'ৰা ছোৱালী কি এই ইউটিউব বা এনেকৈ যিবিলাক ভিডিঅ' পাই থাকে সেই কনচেপ্টটোৰ ওপৰত আমি ফটককৈ তথ্যবিলাক পায়ে যাওঁ কিন্তু কি হয় তেওঁলোকে এতিয়াও ধৰিব পৰা নাই যে আমাৰ আপুনি যিটো কৈছে নিৰুপমা বৰগোহাঁই চিনি নাপায় ভূপেন হাজৰিকা চিনি নোপোৱা মানুহ ওলাব এতিয়া ল'ৰা ছোৱালী ওলাব তেনেকুৱা এইটো নহয় কাৰণ তেওঁলোকে এতিয়া আমাৰ যিটো সেই সময়ত পৰিৱেশ আছিলে আমাৰ এইবিলাক কাৰণ যিটো ডিষ্ট্ৰেকশ্যন যিটো বুলি কয় না বিক্ষিপ্ততাৰ পৰা আমি আঁতৰি থাকিব পাৰিছিলোঁ কাৰণ আমাৰ সেই সময়ত অকল টিভিটো আছিলে আমি ডাঙৰ হওঁতে খুব বস্তুবিলাক কম আছিলে ডিজিটেল মাধ্যমৰ কথাই নাহিছিলে গতিকে সেই সময়ত আমাৰ এটা ধাউতি আছিলে আমি ক'ৰবাত ঘৰত নথকা কিতাপো আমি গৈ পেলাই বেলেগ বেলেগ ঠাইত আমি পঢ়ি আনি সংগ্ৰহ কৰি সেই সময়ত পঢ়িছিলোঁ আপুনি ৰঞ্জু হাজৰিকাৰ কথা ক'লে ৰঞ্জু হাজৰিকাৰ কিতাপ সেই সময়ত আমাৰ ঘৰতবিলাকত বৰকৈ পঢ়িবলৈ দিয়া নাছিলে কাৰণ এটা আসক্তি হৈ যায় কিতাপবিলাক এটা কাহিনী থাকে সেই কাহিনীটো আমি শেষ নকৰালৈকে এৰিব নোৱাৰোঁ সেই কিতাপবিলাকত তেনেকুৱা এটা মাদকতা আছিলে সেই মাদকতাটোৱে কিন্তু এতিয়া আমি চাওঁ যে কিতাপৰ প্ৰতি এটা আসক্তি সেই কিতাপখন আমি পঢ়িলোঁ যিটো মই অলপ আগতে ক'লোঁ যে বটলা সাহিত্য বুলি বাংলাদেশত কি আমাৰ ইয়াত যিটো হৈছিলে ৱেষ্ট বেংগলত যিটো হৈছিলে সেই তেতিয়া আমি কি হ'ল পাঠক সৃষ্টি হ'ল আমি সেইবিলাক কিতাপ পঢ়িলোঁ যদিও অলপ হয়তো আমাৰ অভিভাৱকে অলপ তেওঁ কণ্ট্ৰল কৰিছিলে কণ্ট্ৰল কৰিলেও যদি কিন্তু কি হ'ল আমাৰ ৰুচিবোধটো থাকি গ'ল কিতাপৰ আমি টিংকল পঢ়িছিলোঁ সঁফুৰা পঢ়িছিলোঁ ধৰক তেনেকুৱা শিশু সাহিত্য আৰু এইখিনিতে আৰু এটা কথা কওঁ আমাৰ অসমত এতিয়া আৰু এটা কথা হৈ আছে শিশু সাহিত্যৰ সেই যদি আমি শিশুসকলক যদি উদ্বুদ্ধ কৰিব পাৰোঁ তেওঁলোকক যদি আকৰ্ষণ কৰিব পাৰোঁ শিশু অৱস্থাতে শিশু সাহিত্যৰ স্বৰূপটো এতিয়াও খুব পুতৌ লগা অসমত গতিকে বাহিৰত কিন্তু সেইটো নহয় গতিকে সেইটোত আমি প্ৰকাশক গোষ্ঠীও বা আমি লেখকসকলেও অলপ গুৰুত্ব ল'ব লাগিব যে শিশু সাহিত্যটো যাতে অকণমান মনোগ্ৰাহী কৰা হয় গুৰুত্ব দিয়া হয় তেতিয়াহ'লে কি হ'ব আমি সেই ডাঙৰখিনিক যিখিনি মানে টিনেজেছ কৈশোৰত বা যিখিনি ডেকা চামক আমি এনেকৈ আসক্তিটো যদি সৰুতে আমি তেওঁলোকক অলপ কিতাপৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ অভিভাৱকৰ দায়িত্ব সেইটো যে তেওঁলোকে যাতে কিতাপৰ এটা পৰিৱেশ দি দিয়ে এজন বিখ্যাত দাৰ্শনিকে কৈছিলে যে আপুনি 2000 কিতাপৰ যদি এটা বেষ্টনী কিতাপ নপঢ়াকৈ সোমাই থাকে সেই কিতাপখিনি আপোনাক এনেকুৱা ধৰণে এটা প্ৰভাৱ কৰিব যাতে আপুনি সেই প্ৰভাৱটোৰ পৰা আপুনি ইনফ্লুৱেঞ্চ হ'ব মানে আপুনি তাৰ প্ৰভাৱটো পাব পাই পেলাই এটা ইতিবাচক এটা আপুনি দিশ হ'ব যাতে আমি ঘৰত সৰুকৈ হ'লেও এটা লাইব্ৰেৰী বা পঢ়াৰ পৰিৱেশ যিমানখিনি পাৰোঁ বা তেনেকুৱা ৰাখিব লাগে শিশুসকলক পঢ়াৰ প্ৰতি পাঠ্যপুথিৰ বাহিৰে যিখিনি বিভিন্ন ধৰণৰ পঢ়াৰ প্ৰতি এটা জাগৰণ সৃষ্টি কৰিলে সেইটো আমাৰ নিয়ন্ত্ৰণত থাকিবগৈ আগলৈ সেইটো এটা কথা বাইদেউ সেনাপতি ডাঙৰীয়ে কৈছে যে শিশুসকলক পঢ়াৰ বাবে এটা জাগৰণ সৃষ্টি কৰিব লাগে আপুনি এগৰাকী মাতৃ আজিকালি একাংশ মাতৃয়ে আপুনি চাবচোন ভাত খুৱাওঁতে স্কুলৰ পৰা আহোঁতে মোবাইলটো শিশুসকলক হাতত তুলি দিয়ে এই যে মোবাইলটো হাতত তুলি দিয়ে মোবাইলটো বদলিতো এখন গ্ৰন্থও তুলি দিব পাৰে পিছৰ পৰ্যায়ত গৈ এটা নিচাসক্ত হৈ যাব যে কিতাপখন পঢ়িব লাগে গ্ৰন্থখন পঢ়িব লাগে যেনেকৈ সেনাপতি ডাঙৰীয়ে ক'লে যে আমি শিশুক জাগৰণ সৃষ্টি কৰিব লাগিব কিতাপ পঢ়াৰ ক্ষেত্ৰত একাংশ মাতৃয়ে বাৰু এনেধৰণৰ কৰা আপুনি দেখাই নাপায়নে ছ'চিয়েল মিডিয়াত কওকচোন অকণমান হয় এতিয়াতো সেইটোৱে চলি আছে এতিয়া এনেকুৱা হৈছে মোবাইলটো এটা মানে খুব যে লাগতিয়াল হয় মোবাইলটো আমি নুই কৰিব নোৱাৰোঁ মোবাইলটো আমি মানে চলাবও লাগিব মোবাইলটোৰ জৰিয়তে এতিয়া আমি গোটেই পৃথিৱীখন হাতৰ মুঠিত বুলি ক'লেও বেয়া নহয় যিটো সময় এটা সময়ত আছিলে আপোনাৰ ৰেডিঅ'ৰ পৰা আহিলে দূৰদৰ্শন তাৰপিছত আহিলে আপোনাৰ মোবাইলে গোটেই পৃথিৱীখন আমি হাতৰ মুঠিত লৈ আছোঁ আমি এই মোবাইলটো এৰিও চলিব নোৱাৰোঁ কিন্তু এটা কথা আছে কি ঘৰখনৰ পৰিৱেশটো প্ৰথম আহি পৰিব এটা শিশুক গঢ় দিয়া মানে এটা শিশু জন্ম দিলে অকল মাকৰ দায়িত্ব শেষ নহয় গতিকে সেই শিশুটোক কেনেকৈ গঢ় দিছে গোটেই পৰিৱেশটো ঘৰখনৰ পৰিৱেশটোৱে মূল কথা কাৰণ এষাৰ কথা আছে যে মানে ঘৰখনে আছে শিক্ষাৰ কঠীয়াতলী গতিকে সেই মাতৃগৰাকীয়ে শিশুটোক জন্ম দিয়াৰ পৰা তেতিয়াৰ পৰা তেওঁৰ দায়িত্ব বাঢ়িল আৰু মই এইখিনিতে কওঁ এতিয়া যিটো মানে ছাৰে কৈ গৈছে যিখিনি কথা তেওঁ সুন্দৰ কথা কৈ গৈছে এই যে কিতাপ পঢ়া যিটো মাদকতা সেই বস্তুটো আমি পিতৃ মাতৃয়ে দিব লাগিব মই ক'বলৈ গ'লে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে মই পিতৃতকৈ মাতৃসকলক বেছি জগৰীয়া কওঁ এই ক্ষেত্ৰত কাৰণ আমি মাতৃসকলেহে আমি বুকত বান্ধি থাকোঁ কেঁচুৱাটোক ডাঙৰ নোহোৱালৈকে গতিকে যেতিয়া মই এটা উদাহৰণ দিছোঁ আপুনি চাওক যেতিয়া শিশুটো জন্ম হয় তাৰপিছত তেওঁটো একোৱেই নাজানে যেতিয়া আমি প্ৰথম জন্মদিনটো পাতোঁ এবছৰীয়া যিটো জন্মদিন সেই দিনটোত আজিকালিতো মানে এটা ফেশ্বন হৈয়ে গৈছে নে কেক কটা বা জন্মদিন উদযাপন কৰা হওক বা বিবাহ বাৰ্ষিকী পাতি থাকে কিন্তু সেই দিনটো যদি শিশুটোৰ কাৰণে যে এখন সৰু কিতাপ মানে ধৰক এই চৰেয়া কিতাপ বা 1 2 3 4 ক খ এনেকুৱা ধৰণৰ যদি এখন সৰু আজিকালি ধেৰ বজাৰত পোৱা যায় তেনেকুৱা যদি হাতত তুলি দিয়ে শিশুটোৱে সেইটো সময় একোৱেই নাজানে সেই বস্তুখন সি চাব হাতে মোহাৰি চাব কি বস্তু দিছে তাৰপিছত আপুনি পিছত তেনেকৈ জন্মদিনত প্ৰতিটো জন্মদিনত যদি মানে এখন কিতাপ পঢ়াই দিয়ে
আৰু তাৰ ঠাইত যদি আপোনালোকে বিশেষকৈ মাতৃসকলৰ কথা কৈছোঁ, আজিকালিতো নিচুকনি গীত গাই মাতৃসকলে শিশুক নুশুৱাই হ'ল, সাধু কথা নুশুনাই। কিন্তু এটা সময় আছিলে কি, আমাৰ আইতা এটা সাধু কথা শুনাইছিলে, আমাক সাধু কথাই আমি শুনি ডাঙৰ হৈছিলোঁ, প্ৰখৰ হয় আৰু বহুত জ্ঞান দিয়া সাধু কথাবোৰ আছিলে। কিন্তু এতিয়া কৈছে কি মোবাইলটো লগাই দিছে, মোবাইলটো লগাই বুকত কেঁচুৱাটো লৈছে, লৈ মোবাইলটো পিটিকি চাই আছে, আৰু শিশুটোৱে তাৰ প্ৰতি আসক্তি হৈছে। আৰু এনেকুৱা হৈ পৰিছে, শিশুটোৱে কান্দিব বুলি মোবাইলটোত গান এটা লগাই দিছে বা ফটোখন উলিয়াই দিছে, শিশুটোৰ হাতত উমলিবৰ কাৰণে দি দিছে। গতিকে সেইটোৱে হৈছে এটা ডাঙৰ মাৰাত্মক ভুল। আৰু এই গোটেই ভুলখিনি মই ক'বলৈ গ'লে মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ, এইখিনি জগৰীয়া মূলতে হৈছে আমাৰ মাতৃসকল। কাৰণ মাতৃসকলৰ বহুত দায়িত্ব আছে ঘৰখনত, আৰু শিশুটোৰ ওপৰত বহুত দায়িত্ব আছে। তেওঁলোকক যদি আমি সাধু কথাৰে ভাল ভাল মানে ৰামায়ণ মহাভাৰতৰ কিমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ সাধু কিছুমান আছে, সেইবোৰ শুনাওঁ, তেতিয়া দেখিব শিশুটোৱে আমনি নকৰাকৈ ধুনীয়াকৈ সি খাই বৈ টোপনি গৈছে। তাৰ মূৰত সেই সাধু কথাখিনিও সোমালে। তাৰপিছত সেইটো এটা সোমাই গ'ল চাপ, সি সদায় আমনি কৰিব, মা সাধু কোৱা। আগততো সেইবোৰেই আছিলে। কিন্তু এতিয়া হৈছে জানো, এতিয়া আপুনি কৈছে কি শিশুটো মাত ফুটিছে, মাকে কৈছে বাবা তুমি কিবা এটা কোৱাচোন, কিবা এটা ক'লে বছ দি দিলে, ফেচবুকত লোড কৰি দিলে, ভিউৱাৰ্ছৰ আশাত পূৰা ভিউৱাৰ্ছ পাই গৈছে, বছ দি দিছে। পাছত দেখিছে আপোনাৰ শিশুটোৰ হাতত মোবাইল লৈছে, লাহে লাহে তাৰো সেই মোবাইলটোৰ প্ৰতি আসক্তিটো বাঢ়ি গৈছে। তেনেস্থলত হৈছে কি শিশু পঢ়াৰ পৰা আঁতৰি আহিছে, যাৰ ফলত শিশুক আমি কৈছোঁ যে প্ৰজন্মখিনি ধ্বংস হৈছে। ধ্বংসৰ মূল গুৰিতে হৈছে আমি অভিভাৱকসকল। আমাৰ অভিভাৱকে এই বস্তুখিনি আমি দি তেওঁলোকৰ হাতত তুলি দি বেয়া কৰিছোঁ। নিশ্চয়। সেনাপতি ডাঙৰীয়া, আপোনাৰ বৰ্তমানলৈকে কি গ্ৰন্থ ওলাইছে? বৰ্তমানলৈকে মোৰ প্ৰথমটো সেই ইকিগাই বুলি সেইখন অনুবাদ গ্ৰন্থ কৰিলোঁ। মই এইখন এইখন মই কৰিলোঁ ইকিগাই প্ৰথম। এইখনটো বহু হাজাৰ কপি বিক্ৰী হ'ল। তাৰ পিছতে মই কৰিলোঁ তেওঁলোকৰ দ্বিতীয়খন গ্ৰন্থ, এইখন হ'ল ইকিগাই যাত্ৰা বুলি। তাৰপিছত মই কৰিলোঁ সেই আমাৰ ৰিডিং হেবিটৰ যিটো কথা ওলাইছে না, পঢ়াৰ কথা লৈ পেলাই, মই যোৱা বছৰ এইখন কৰিছিলোঁ। এইখন প্ৰায় শেষ হ'ল, এতিয়া ছেকেণ্ড এডিশ্যন ওলাব। এইখন হ'ল ৰিডিং হেবিট, মানে এইখন মই নিজে লিখা। চ' এইখন কৰিলোঁ। আৰু বাকী এটিটিউড ইজ এভৰিথিং বুলি জেফ কেলাৰ এখন খুব বিখ্যাত কিতাপ আছিলে, সেইখন আমাৰ বনলতা প্ৰকাশনে উলিয়াইছিলে। সেইখন দ্বিতীয় এডিশ্যনো ওলাই গ'ল 10 মাহৰ ভিতৰতে। গতিকে সেইখন মনোভাৱে সকলো নাম দি পেলাই আমি অসমীয়ালৈ কৰিলোঁ। তাৰপিছতে কৰিলোঁ এখন মই ৰেখা প্ৰকাশনৰ পৰা কৰিলোঁ কাইজেন বুলি এটা খুব অবিৰত উন্নতিৰ এটা কনচেপ্ট আছে, জাপানী কনচেপ্ট। গতিকে সেই ধাৰণাটোৰ ওপৰত আমি এখন কিতাপ কৰিলোঁ। সেই মূল কাইজেন কিতাপ বহুকেইখন আছে, সেইকেইখন অলপ অধ্যয়ন কৰি পেলাই এখন থুলমূলকৈ মই কম সময়ৰ ভিতৰত এখন ৰেখা প্ৰকাশনৰ পৰা কাইজেন গ্ৰন্থ কৰিলোঁ। এতিয়া আমাৰ মাৰ্কেটত চলি আছে, আমাৰ গ্ৰন্থমেলাটো চলি আছে। নিশ্চয় আহিম। হয় বাইদেউ, ৰেখা বৰগোহাঁই 3খনমান কিতাপ আপোনালোকে উলিয়াইছে, শিশুৰ বাবে আহোম বুৰঞ্জী, বকুল, কেইখনমান কিতাপ উলিয়াইছে, কেনে পাইছে সঁহাৰি? আমি ৰেখা বৰগোহাঁই কিতাপ বকুল, তাৰপিছত আপোনাৰ এতিয়া যিখন ওলাইছে শিশুৰ বাবে বুৰঞ্জী যিখন কিতাপ, এই দুখন কিন্তু পাঠকে যথেষ্ট পৰিমাণে আদৰি লৈছে। ইয়াৰ আমি সঁহাৰি ভালেই পাইছোঁ বাৰু। ছেকেণ্ড এডিশ্যনো উলিয়াইছে? ছেকেণ্ড এডিশ্যন উলিয়াইছোঁ। আৰু যেতিয়া পাঠকে গ্ৰন্থবিলাক আদৰি লয়, তেতিয়া আমাৰ উলিয়াবলৈ সহজ হয়। আৰু তেতিয়া মানে কি হয়, লেখকীয়াগৰাকীও উৎসাহিত হৈ পৰে। আৰু লগতে আমিতো সদায় চিন্তা কৰোঁ কেনেকৈ আমি গ্ৰন্থখন চলাই নিব পাৰোঁ। আমাৰ প্ৰকাশকৰ এইটো এটা ডাঙৰ হেৰি যে আমি সদায় গ্ৰন্থখন জীয়াই ৰাখিব বিচাৰোঁ। যেতিয়া আমাৰ ওচৰত কোনোবা আহে কাম কৰিবলৈ, আমি তেওঁলোকক এটাই কওঁ, ভালকৈ কৰা, দুদিন দেৰিকৈ গ্ৰন্থখন ওলাওক, কোনো ডাঙৰ কথা নহয়, ভালকৈ কামটো কৰক। তাৰপিছত গ্ৰন্থখন যাতে যাত্ৰাটো দীঘলীয়া হয়, দুদিন ওলাই দুদিনতে শেষ হৈ যোৱাটো আমি নিবিচাৰোঁ। আমি এটা যাত্ৰা এতিয়া বকুলখন আপোনালোকৰ কেনে চলিছে? ভাল চলিছে। আমি বকুল আপোনাক শিশুৰ বাবে যিখন বুৰঞ্জী আছে, মানে ধুনীয়া সঁহাৰি পাইছোঁ আমি এই কিতাপ দুখনৰ পৰা। গতিকে আমি আশাবাদী ৰেখা বৰগোহাঁইৰ পৰা। তেওঁ আৰু এনে কিছু কাম কৰি যাওঁ, তেওঁ যথেষ্টখিনি কাম কৰিছে, যথেষ্ট তেওঁৰ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। গতিকে তেওঁৰ পৰা আমি ভৱিষ্যতে বহুত আশা কৰিব পাৰোঁ। নিশ্চয়। আমি শেষ পৰ্যায়লৈ আহিলোঁ। চিন্তা মঞ্চত আজি আমাৰ এই মঞ্চলৈ আমি নিমন্ত্ৰণ দিছিলোঁ IIT ডক্টৰ কমল সেনাপতি ডাঙৰীয়া, JS পাব্লিকেশ্যনৰ চিনুমণি দাস হাজৰিকা ডাঙৰীয়ানী, আপোনাকো আমি এই মঞ্চলৈ আমন্ত্ৰণ কৰিছিলোঁ, চিন্তা মঞ্চলৈ। চিন্তা মঞ্চত আমি বহু বিষয় আলোচনা কৰোঁ। আমি আজি গ্ৰন্থক লৈ আলোচনা কৰিলোঁ, সমাজৰ গুণীজ্ঞানী ব্যক্তিসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰোঁ। দৰ্শকলৈ সকলো বিষয়বস্তু আমি যি আলোচনা কৰিছোঁ, কথা বাৰ্তাবিলাক আপোনালোকৰ ওপৰত এৰি দিছোঁ। আপোনালোকে বিচাৰ বিবেচনা কৰি চাব। এখন সমাজত শুদ্ধ মানুহ হিচাপে যদি জীয়াই থাকিব খোজোঁ, তেতিয়াহ'লে গ্ৰন্থ বিকল্প নাই।
বিপদৰ বন্ধু এখন গ্ৰন্থ, গ্ৰন্থৰ অবিহনে আপুনি যিকোনো যাত্ৰাত আগবাঢ়ি যাব নোৱাৰে। আমি গ্ৰন্থৰ লগত সদায় প্ৰতিজন ব্যক্তিয়ে বন্ধুত্ব ৰাখিব লাগে, তেতিয়াহে এখন শুদ্ধ সমাজ হ'ব। আমি সেনাপতি ডাঙৰীয়াই কৈছেই যে সমাজখনক বিশৃংখলতাৰ পৰা মুক্ত কৰিবৰ বাবে গ্ৰন্থ আঁকোৱালি ল'ব লাগিব, গ্ৰন্থ আমি অধ্যয়ন কৰিব লাগিব। আজি চিন্তা মঞ্চলৈ আপোনালোক আহিলে তাৰ বাবে আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউলৈ আপোনাকো নমস্কাৰ জনাইছোঁ। আমি বিদায় মাগিছোঁ। মই নিতুল বৰগোহাঁই, ধন্যবাদ। ধন্যবাদ।